প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' এটা নতুন ব্লগ লৈ। আচলতে মোৰ মোবাইলটোৰ লগত এটা ঘটনা ঘটিলে, বহুত দীঘলীয়া ঘটনা, যিটো ক'লে আপোনালোকে হাঁহিবও আৰু লগতে মোক গালিও দিব। এইটো একদম মোৰ মানে মই নিজে ৰেছপনচিবল নহয় কাৰণে মোৰ লগত এই ঘটনাটো হ'ল। আৰু যিটো ঘটনা হ'ল সেইটো আচলতে মানে 70% মোৰ দুখ আছে আৰু 30% মোৰ দুখ নাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই এতিয়া বজাৰলৈ গৈ লওঁ, আহি কিনে আপোনালোকক জনাম যে কি হ'ল। তেন্তে চাই থাককচোন ভিডিঅ'টো। পুদা মানে মানা কৰি আছে যে মোক ইউটিউবত নলিয়াব, কিন্তু মই তেওঁক অলৰেডি দেখালোঁ, আপোনালোকে চিনি পায় আৰু। তাৰপাছতে হ'ল কি, এতিয়া মই গৈ লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, বহুত লাজ কৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকলৈ আহি থাকে। তো এয়া মই এটা কুৰ্তি আৰু পিন লৈছোঁ গৰমত, আৰুনো কি। তো চাই যাওঁচোন। প্ৰথমতে মই আমাৰ হিৰোটো উলিওৱা কামটোৱে কৰি লওঁ, কাৰণ হিৰো ওলালে আমি ছাইড পাৰ্টৰকেইটাটো এনেও জল্দি ওলাই ল'ম। আৰু আমাৰ হিৰোটোক উলিয়াবলৈ কাৰণে বহুত টাইম লাগে। আজিকালি বহুত তীখৰ গুটি হৈছে, ইমান উৎপাত কৰে, 1 মিনিট জেগাত নাথাকে। আৰু আজিকালি তাৰ বস্তু ধ্বংস কৰা প্লেনত 1 নম্বৰ প্লেন হৈ গৈছে মোৰ ইউটিউবৰ বস্তুখিনি লোৱা আৰু খতম কৰি দিয়া। মই দিয়া নাই, সেইকাৰণে আৰু বেছি উৎপাত কৰিছে আৰু পাউডাৰ টেমাটোকে ঘূৰাই দিছে আৰু উলিয়াই ল'লোঁ তাক। তেন্তে আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু ইয়াতে ৰিহান হৈ গ'ল আৰু ঋতুৱে লৈ আছে। হৈছে ঋতু, আমাৰ পুদাৰ ঘৈণীয়েক। হাই হাই হাই। আৰু ই কাচি খুৱাই দিলে। তো মোৰো ইয়াত ওলাই হৈ গ'ল, আপোনালোকে দেখিছে। আন্ধাৰ হৈ আছে, দেখি নাপাব, ৰ'ব। তো এতিয়া আমি আহি পালোহি টিংকুনীয়া, আৰু মানুহটো মোৰ তামোল খাবলৈ গৈছে। তামোল নহ'লে 1 মিনিট নাযায় মুখত, মানে এনি টাইম তামোল থাকিবই লাগিব। আমি ইয়াতে আইনাটো ওপৰত লাগি গ'ল আৰু ৰিহান আমাৰ শুই থাকিলে। ই মানে অথনি ঋতু খোলা যে হৈছিলে, সেই তেতিয়াই শুলে আৰু তাৰপাছত উঠা নাই। মই উঠাই দিয়া নাই তাক, কিন্তু এতিয়া যদি সি দেখে যে গম পায় যে সি গাড়ীত আছে, তেতিয়া সি উঠিব আৰু একদম খুচৰিবলৈ লাগি যাব। আৰু এয়া টিংকুনীয়া এডোখৰ আমাৰ অভাৱীজৰ তলত যে আছে, সেইডোখৰত আছোঁ। আৰু এয়া আহিলে তামোল মুখত ভৰাই আহিছে। মোলৈও এখন লৈ আহিছে, ময়ো খাওঁ তামোল। তো গৈ আছোঁ, এতিয়া গৈ লওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ গুণ্ডাটো উঠি গ'ল এতিয়া আৰু উৎপাত চুৰু হৈ গ'ল। অকল মোৰ ভিডিঅ' বস্তুবিলাকে ধৰিবলৈ বিচাৰে সেয়া। আৰু এতিয়া উঠাৰ লগে লগে সি মানে যে চকু মেলি দেখিলে যে মই গাড়ীত আছোঁ, একেবাৰে উঠি আহ মাতিলে। কিন্তু দেখিছে নাই, ইয়াৰ টোপনি ভঙাই নাই। কি হ'ল, টোপনি একেবাৰে ভঙাই নাই, কিন্তু সি মানে তথাপি উঠি যাব। সেইটো হাম্বা আহিছে, হাম্বা সেয়া। আৰু বাপেকে গান গাইছে, পুতেকে নাচিছে। তাৰপৰা এতিয়া গৈ লৈছোঁ আমি, পোৱাগৈ নাই আৰু পামগৈ। তো ক'ৰবাত যোৱাৰ আগতে, কিবা কাম কৰাৰ আগতে আমি দুটাই মিলি কিবা খাই নগ'লে আমাৰ শান্তি নালাগে। ভাল বস্তু নহয় দেই এইবোৰ, ৰাগৰম বাগৰম। তো এই পুচকাইলাটো আমি কলেজ পঢ়ি থকাৰ পৰা চিনি পাওঁ ভাইটিটো, আৰু সেয়াৰ পৰাই সদায় পুচকা খাওঁ। দেখিছেনে ইমান ধুনীয়া পুচকা বনাই আছে, কেনেকৈনো নাখাই পাৰোঁ বাৰু। আৰু কিন্তু টেঙা পানী খোৱা নাই দেই, কাৰণ মই যদি এতিয়া তেতেলী পানী খাওঁ তেন্তে ৰিহানৰ গাটো বেয়া হ'ব পাৰে, সেইকাৰণে। আৰু ইয়াতে মই তাক পুচকা এটা দি দিছোঁ নিমখ লগাই, আৰু সি খাই ভালেই পাইছে। প্ৰথম টেষ্ট কৰিছে, মুখখন দেখিছে নাই, একেটা কৰিছে, কিন্তু খাব আৰু তেনেকেই খুৱাই দিছোঁ। কাৰণ বেছি বাচি থাকিলে ল'ৰা ছোৱালীয়ে পিছত একো খাব নোৱাৰা হ'ব যে, সেইকাৰণে চব বস্তুৱে দি দিওঁ মই, বেছি বাচি নাথাকোঁ। আমি যি খাওঁ তাকে দিওঁ। আজিলৈকে মানে মই 6-7 মাহৰ পৰা তাক সেনেকৈ দি আহিছোঁ, আৰু ভগৱানে কৰাত একো প্ৰব্লেম হোৱা নাই এতিয়ালৈকে। আৰু লগতে এতিয়া গৈ আহি পালোঁহি টিনকুনীয়া, আৰু দেখিছে নাই টিনকুনীয়াত কিমান ধুনীয়া ৰাস্তা খালী হৈ আছে, একেবাৰে জামেই নাই। এনে কৈছোঁ, ইমান বেছি জাম নহয় আমাৰ এইডোখৰত যে কি ক'ম। দুফালৰ পৰা চবেই গাড়ী সুমিয়াই, দুইফালে জাম লাগি আছে। এতিয়া মানে আজি অকণমান কম আছে বুলিয়ে ক'ব পাৰে, যেনে তেনে ওলালোঁ আৰু। তো আহি গ'লোঁ, মই ইয়াতে চিটিয়া মাৰ্কেট আহিলোঁ, আৰু ইয়াতে ভালকৈ মাস্কখন পিন্ধি লৈছোঁ। আৰু মোৰ যিটো মাইক আছিলে সেইটো খুলিলোঁ। তো মই আপোনালোকক
দেখুৱাম বাকীখিনি। মোৰ এইকেইটাৰ কভাৰহে আছে অকল, চাই লওঁ এতিয়া কোনটো লওঁ। ইয়াত দেখিছে নাই ইমান আছে, কিন্তু মোৰ মোবাইলটো মানে সেইটো নহয়। আৰু ইয়াত পূজা মোবাইল আছে, তাৰপৰা মই এইটো কভাৰ এটা আৰু এখন টেম্পাৰ কিনি ল'লোঁ। এইখনে হৈছে দোকানখন, ইয়াৰ পৰাই কিনিছোঁ আৰু এইটো 100 টকা। মোৰ মোবাইলটোতো হৈ গ'ল, এতিয়া ই লগাব আৰু ই টেম্পাৰ লগাই আছে আৰু। হৈ গ'ল মোৰ এতিয়া বজাৰ কৰা মোবাইলৰ কভাৰ দুটা আৰু লগতে টেম্পাৰ দুখনো আমি লগাই ল'লোঁ। কিন্তু মোৰ মানুহটোৰ যিখন কভাৰ আছে সেইখন তেওঁ নাপালে, তো হৈ গ'ল মোৰ। আৰু এতিয়া যাই লওঁ আমি। ৰিহানক আমি থৈ আহিছোঁ, আমাৰ ইয়াতে দোকান আছে যে, তাতে দোকানতে থৈছোঁ আমাৰো, তো গৈ লৈছোঁ। তো আহিলোঁ এতিয়া বজাৰৰ পৰা, আৰু আপোনালোকক জনাব মন গৈ আছে যে মোবাইলটোৰ লগতনো হ'ল কি, আৰু জনাই দিওঁ আৰু বেছি দেৰি নকৰোঁ। মানে হৈছিলে কি, সেইদিনা বহুত আলহী আহিছিলে, আৰু লগতে মানে ভিৰ হ'ল আৰু কথাৰ ৰুমত আৰু সেইদিনা মই অকণমান ক'ৰবালৈ যাবলগীয়াও আছিলে। তো মানে সেইদিনা নহয় আৰু কালি। আৰু ইয়াত যে এটা শুনি আছে, সেইটো আমাৰ হিৰ'টোৰ মানে কথা। তাৰপিছতে কি হ'ল, মোবাইলটো মোৰ লণ্ড্ৰী বক্সটোত সোমাই গ'ল, আৰু মই নি কিনে ৰাতিপুৱা 8:30 বাজিছে। তেতিয়া 8:30 বজাত মানে মোৰ বাবুদাৰ ছোৱালীজনী তাই ক্লাছ কৰিবলৈ ষ্টাৰ্ট কৰিছে, আৰু তেনেকুৱা টাইমতে মই কাপোৰখিনি জোকাৰিয়ে দিছোঁ, কিন্তু নাজানো কোন তলকত মানে মেচিনত সোমাই গ'ল। গোটেই কাপোৰখিনি নি মই ৱাশ্বিং মেচিনত ভৰাই দিলোঁ, ভৰাই দি 8:30 বজাৰ পৰা থৈ দিলোঁ, কাৰণ লাইন নাছিলে তেতিয়া। মই সেইকাৰণে চাৰ্ফৰ মাজতে কাপোৰৰ মাজত মোবাইলটো ভৰাই ৱাশ্বিং মেচিনত থৈ গুচি আহিলোঁ। আৰু আহি ভিতৰৰ কামখিনি কৰি লওঁ বুলি গোটেই ভিতৰৰ কাম কৰিলোঁ, বিছনা পাৰিলোঁ, সাৰিলোঁ, আৰু তেতিয়ালৈকে কাৰেণ্ট অহা নাই। তেতিয়া বাজিছে 10:30। 10:30 বাজিছে। মোৰ এইকাৰণে টাইমটো মনত আছে, কাৰণ মা তেতিয়া স্কুল যাবলৈ মানে ক'ৰবালৈ যাবলৈ ওলাইছে, আৰু তেনেকুৱা টাইমতে মা বাথৰুমত আছে, আৰু মই এতিয়া বাবুদাই মোক কৈছে যে প্ৰিয়ংকা কাৰেণ্ট আহিলে কিন্তু এনেকৈ কৈছে, আৰু মই গৈ কিনে কাপোৰখিনি ধুই লওঁ বুলি কাপোৰখিনি ধুব লৈছোঁ। আৰু কাপোৰখিনিতো চাৰ্ফত তিয়াই থৈছোঁ 8:30 বজাৰ পৰা 10:30লৈকে, আৰু চুইচটো অন কৰাৰ লগে লগে মেচিনটো ইমান বেছি বেয়াকৈ হিলিছে, মই আপোনালোকক ঘাট ক'ব নোৱাৰিছোঁ। হাতখন ভৰাই মই প্ৰথমতে মোৰ মোবাইলটোৱে হাতত পাইছোঁ, আৰু নিজৰ মোবাইলটোনো কোনে চিনি নাপায়। মই তেতিয়াই গম পাইছোঁ যে মোৰ মোবাইলটো গ'ল, আৰু ইমান মনটো বেয়া লাগিছে। যদি চোন মোৰ মোবাইলটো গ'ল বুলি এনেকুৱা চেঁচা চব আহি গ'ল, আৰু আপোনালোকে ভাবিব নোৱাৰিব 8:30 বজাৰ পৰা 10:30 বজালৈকে মোবাইলটো ৱাশ্বিং মেচিনত সোমাই থাকিলে, কিন্তু বেচেৰা মোবাইলটো বেয়া নহ'ল। মই টিপিছোঁ, আৰু ধুনীয়াকৈ মোৰ নিজৰ ৱালপেপাৰখন ওলাইছে। মই মানে কেনেকৈ কম, তো চবেই কৈছে চাউলত দি দে, ৰ'দত দি দে, ড্ৰায়াৰ মাৰি দে, আৰু মই একদম মানে কি কৰিম আনি কিনে চাইছোঁ, কাৰণ মোবাইলটো দিয়ে মই ভিডিঅ' বনাওঁ, আৰু যদি মোবাইলটো নহয় মোৰতো নহ'ব। তাৰপাছতে মই কি কৰিলোঁ, চাউলৰ ভিতৰত ভৰাই থ'লোঁ অকণমান দেৰি আকৌ, আৰু মোৰ হাজবেণ্ডেতো মোক ইমান গালি দিছে, মই কি ক'ম মানে, আৰু বাদ দিয়ক। তাৰপিছতে চাউলৰ ভিতৰত ভৰাই থ'লোঁ, তাৰপৰা আহিলোঁ ৰ'দত দিলোঁ, ৰ'দো দিয়া নাছিলে। তাৰপিছতে মোৰ মিষ্টাৰে ক'লে যে চব খুলি দে, চিম খুলি দে, আৰু লগতে মেমৰিখনো খুলি দে। মই মেমৰিও খুলি দিলোঁ আৰু চিমো খুলি দিলোঁ, মা আহিছিলে। আৰু তাৰপাছতে মই সেয়া মোবাইলটো তেওঁক দি দিলোঁ, আৰু তেওঁ কি কৰিলে, মোবাইলটো মোৰ ড্ৰায়াৰ বহুত মাৰিলে, বহুত দেৰিলৈকে ড্ৰায়াৰ মাৰি থাকিলে, আৰু সম্পূৰ্ণ এদিন মোৰ মোবাইলটো ছুইচ অফ কৰি থৈ দিলে। পিছদিনা চাইছোঁ, পিছদিনা কি হয়, মোবাইলটো মানে এনেকুৱা লক্ষণ দেখাইছে যে চাৰ্জ নলয়। যদি ছুইচ অফ কৰি দিওঁ তেতিয়া ফুল চাৰ্জ লয়, কিন্তু ছুইচ অন কৰি দিলে চাৰ্জে নলয়, মানে নেদেখায় কিন্তু চাৰ্জ থাকে। তাৰপাছতে হ'ল কি, চিম কাম নকৰে, কিন্তু ৱাইফাই কাম কৰি আছে, ৱাইফাই দি মই চব কৰি আছোঁ। তাৰপিছত মই ভাবিলোঁ মোবাইলটো বেয়া নহ'ল। ইয়াত মই কোম্পানীটোৰ নাম ল'ব নোৱাৰিম তাৰমানে, কিন্তু মই সঁচাকৈ দে মোৰ বহুত ভাল লাগিছে যে মই এনেকুৱা মানে বেছি দামী মোবাইল নহয় মোৰ মোবাইলটো, আইফোন নহয় আকৌ, কিন্তু ইমান ধুনীয়া কাম কৰিছে। আপোনালোকে বিচাৰে 8:30 বজাৰ পৰা 10:30 বজালৈকে পানী আৰু চাৰ্ফত তিতি থাকিলে, কিন্তু তথাপিও বেয়া নহ'ল, কিন্তু চিমখন বেয়া হৈ থাকিলে। আৰু সেইকাৰণে মানে মোৰ লগত কণ্টেক্টত থকা মানুহখিনিও মোৰ লগত কথা পাতিব পৰা নাই।
তাৰপাছতে সেইটো গ'ল। এতিয়া মোৰ মোবাইলটো বৰ্তমান টাইমত একদম সুস্থ, ডাক্তৰৰ ঘৰলৈ নিনিয়াকৈ একদম সুস্থ অৱস্থাত আছে। কিন্তু চিমখন মই আকৌ মানে ৰিনিউ কৰিবলৈ দিছোঁ আৰু সেয়াই, সেইটো এটা মোৰ জীৱনত বহুত ডাঙৰ মনত থাকিব এটা ঘটনা। মানে মোৰ দুখৰ কাৰণেই হ'ল। আচলতে মই নাজানো কেনেকৈ হ'ল, মই কাপোৰখিনি জোকাৰি মেচিনৰ ভিতৰত দিছিলোঁ, কিন্তু কোনটো লগত জানো ভিতৰত গুচি গ'ল নাই একদম। আচলতে হয় তেনেকুৱা কিছুমান জমনি জীৱনত হয় আৰু থাকিব লাগে দিয়ক। তাৰপিছতে সেয়াই, সেইটোৱে আপোনালোকৰ লগত জনালোঁ। মই ভাবিছিলোঁ চাগে মই আৰু ভিডিঅ' বনাব নোৱাৰিম আৰু এনেকুৱা তেনেকুৱা, কিন্তু নহয়, মোৰ মোবাইলটো একদম ভালে থাকিলে। আৰু থেংক ইউ, মানে মই ভগৱানক ইমান থেংক ইউ কৰিছে, মোবাইলটো বেয়া নহ'ল। সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ আৰু আজি শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু নিশ্চিতভাৱে আপোনালোকে কাপোৰ ধোৱাৰ আগত কাপোৰ 3বাৰ 4বাৰ জোকাৰি দিব, মোৰ নিচিনা যাতে নহওক তাৰমানে। আৰু সেয়াই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। আৰু এইখিনি কথা মই লাষ্টত এইকাৰণে দিলোঁ যে আগতে যদি দি দিওঁ তেতিয়াহ'লে ভাবিব ইমান লেকচাৰ মাৰি আছে, সেইকাৰণে আগতে অকণমান দি ল'লোঁ। আৰু তাৰপিছতে আমি বজাৰলৈ গ'লোঁ যে মোবাইলখিনি কভাৰ এটা কিনিলোঁ, যাতে আৰু বেয়া নহওক। কভাৰ এটা কিনিলোঁ আৰু লগতে টেম্পাৰ এখনো লগাই ল'লোঁ। আৰু এতিয়া মোৰ মোবাইলটো সুস্থ অৱস্থাত আছে। গতিকে জনালোঁ আপোনালোকৰ লগত, যিহেতু চব কথা শ্বেয়াৰ কৰোঁ, এইটো শ্বেয়াৰ কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইবাৰসকলে যোনে ভিডিঅ'টো চাই গুচি যায়, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। মানে বহুত এনেকুৱা হৈছে যে মোৰ ভিডিঅ' চাই আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ৰঙা বাটনটো ক্লিক কৰি দিব। ছাবস্ক্ৰাইবাৰ বাঢ়িলে মনটো ভাল লাগে আৰু লগতে এটা মানে উৎসাহ পোৱা যায় যে ভাল পাইছে মানুহখিনিয়ে ভিডিঅ' চাই আৰু বনাম বুলি, তেনেকুৱা। তো তাৰ কাৰণে থেংক ইউ আপোনালোকে যে ভিডিঅ'টো চালে। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভাল পালে। তেন্তে আজিলৈ ইয়াতে সামৰিছোঁ। আহিম আকৌ এটা নতুন ভিডিঅ' লৈ। থেংক ইউ, ধন্যবাদ।